হে গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভাল। আৰু এয়া আমাৰ এফালে মাধুৰ্য্যদা। আৰু আজি এটা নতুন মিনি ভ্লগৰ সৈতে এয়া সকলো দেখিছেনে কামে কামে ব্যস্ত। যিহেতু গৰমৰ বন্ধ, সেইকাৰণে আমাৰ অনুৰাধা নৃত্য গোষ্ঠীৰ ল'ৰা ছোৱালীসকলে ভাবিলে কি এখন শিশু নাট কৰ্মশালা পাতে। আৰু এয়া আমাৰ মৰমৰ জাহানাৰা বেগম বাইদেউ, সকলোৱে চিনি পাইছেগৈ। তেওঁকো মানে নিমন্ত্ৰণ কৰা হৈছিল আৰু তেওঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহিছে। আৰু এইজন মেইন মানুহজন, এইজনে সকলোকে মানে আগুৱাই লৈ যোৱাত সহায় কৰিছে আৰু আগলৈও সকলোৱে আশীৰ্বাদ কৰিব যাতে আগলৈ এনেকৈ আৰু ভাল ভাল কাম কৰি যাব পাৰে। আৰু এয়া বাইদেউ যোৱাৰ সময়ত সকলোৱে বাইদেউৰ পৰা অলপমান আশীৰ্বাদ ল'লে আৰু এনেকৈ সকলোকে আগবাঢ়ি যোৱাত আপোনালোকে আশীৰ্বাদ কৰিব, সহায় কৰিব। আৰু এয়া খোৱা বোৱাত সকলো ব্যস্ত দেই। শিশুসকলৰ লগতে আমাৰ ডাঙৰো এখন নাটক মানে কৰাৰ কথা ভাবিছে। সেইখনৰ সকলো দায়িত্ব লৈছে আমাৰ নেক্সটা মৰমৰ। তেওঁ সকলো চোৱা চিতাত মানে তেওঁৱে লিখিছে আৰু তেওঁৰ দ্বাৰাই ৰচিত এখন প্ৰতিশোধ বুলি নাটক হ'ব।